সো জাষ্ট আহি পেলো মই আৰু পুৰা ভাগৰ চাগৰ লাগিছিল হালা নকৰে এইকেইটা চা এই কুকুৰনীকেইটাৰ কাৰণে আহিছোঁ মই এইকেইটা চব কুকুৰনী হয় ঠিক আছে এহেঁতে মোক ফোন কৰি কৰি পাগলা দৰে মই গা ধোৱা শান্তি নাই ভালকৈ গাও ধোৱা নাই চাগে পানী ঢালিছোঁ আৰু ফটাফট আহি গৈছে আৰু আজি যিহেতু খ্ৰীষ্টমাছ এতিয়া খ্ৰীষ্টমাছ খাব আহিছে আৰু বহুত মানুহ আহি আছে আমি এতিয়া একো খোৱা দিয়া নাই আমাৰ দিছে না কিবা আজি নতুন বোৱাৰী চাহ হৈছে তো ভিতৰলৈকে যাওঁ তো বৌহঁতক উইচ কৰি আহোঁ বৌ আমার ইউটিউবার তো আছে সো ওয়েলকাম আর বৌ হ্যাপি ক্রিসমাস থ্যাংক ইউ আয়া গালত কিয় এনেকা চিপো বৌ আজি মোক ইনভাইট নকৰাকৈ আহিছে মোক মাতাই নাই বৌয়ে যে ক্ৰিসমাছ খাব আহিব লাগে তই আলহী নেকি হা এইটো আমাৰ বান্দৰ হ্যাপি ক্ৰিসমাছ চবকে আছে সো এতিয়া জাষ্ট আহি পালোঁ তো অলপ দেৰিকৈ উৎপাত চুটপাত কৰিম ভাত পানী খাই পেলাই আজি ভাবিছিলোঁ ডান্স কৰি যাম গধূলি তো নাজানো চাগে সোনকালে যাব লগা হ'ব পাৰে তাৰমানে চাইকেলটো দিগন্ত লৈ আহিছিলোঁ আৰু নাজানো কি হ'ব তো চাওঁ যদি থাকোঁ তে ডান্স চান্স কৰিম ৰাতিপুৱা এনজয় হ'ব আৰু যদি নাথাকোঁ চ' এইফালে গান চান বজি আছে বেছি ডাঙৰকৈ পৰা নাই জাষ্ট এটা খানা চানা খুৱাব চাগে আৰু গীৰ্জাটো তাৰ মামা হেপী ক্ৰিছমাছ মামা তো ইয়াত গান বজিছে বক্স যেতিয়া ইয়াতে আছে দেখাই দিম আৰু এইটো গীৰ্জাঘৰ চাগে গীৰ্জা হৈ গ'ল নোহোৱা নাই সিহঁতে সোমাই যাওঁ আৰু জাষ্ট লুক লাইক আৰু ডেভিড দাতে বহি আছে তো আকৌ উইচ কৰি দিওঁ হেপী ক্ৰিছমাছ আমি ক্ৰিছমাছ খাই গ'লোঁ ভাত পানী খালোঁ এতিয়া আমি গৈ আছোঁ কি ক'ত গৈছ ক'ত গৈ আছোঁ কোৱা নাই কেমেৰাটো কি খেলা খেলা আহিছোঁ মোৰ অলপ মুচি দিওঁ এগুলো করে করে ছাড়বো এগুলো তো ভাবছো তুই পাইবো হে লাইক কমেন্ট তোর সাইকেল থৈ আহিলে চাইকেল থৈ আহিলোঁ চ' আমি গৈছোঁ এতিয়া খাদ্য মেলা আৰু তাত বোলে কিবা কিবি ওলাইছে গাহৰি মাংস ওলাইছে চাগে তো গাহৰি মাংস চাংস খাম আৰু এতিয়া চিটিয়াই গাহৰি ইয়াৰ ফেভৰেট ইয়াক খুৱাই দিম গাহৰি তামাম আৰু চবতকৈ ভাল পোৱা মানুহটো এইটো ইয়াতে গাহৰি নকবি আৰু ইমানেই ফেভৰেট ইমানেই ফোনত কথা পাতি আছে নেকি এনে মোবাইলটো লগাই থৈছে জানাচোন অলপ দেখাই দিয়াচোন ছোৱালীজনী অলপ দেখাই দিয়া ইমান কিয় লাজ কৰি পঢ়িব আৰু আজি অহাৰ পৰা এইজনী বাপা মোবাইলতে বিজি লগৰবিলাকক লগ কৰি পাইছে ক্ৰিছমাছ খাব পাইছে এটলিষ্ট কথা চথা পাত এনজয় কৰ টাইমটো নাই এই খালি মোবাইল ইনষ্টাগ্ৰাম বুলি কিবা বস্তু এইটো ইনষ্টাগ্ৰামত পুকাই গৈছে চ' আমি যাওঁ এতিয়া বাৰু আৰু এতিয়া গৈ পেলাই খাদ্য মেলাত কি কি আছে চাম আপোনালোকক দেখাম ন' প্ৰব্লেম আৰু এইজনীতো বহুত পেক পেকাই থাকে এইজনী এই চিটি মিত্ৰ আৰু এইটো আমাৰ দীপামণি আৰু তাই ময়ূৰী আৰু বাকী আমাৰ আইতা আৰু শ্যামল আহি আছে তো আমি গোটেইকেইটা খোজকাঢ়ি যাম চাগে খোজকাঢ়ি যাবি না চ' আমি খোজকাঢ়ি যাম তো এইবোলে গাড়ী লাগে অঁ ৰিয়েলি তেওঁ খাওঁতে খাওঁতে সকলো হৈছে কি খানো মোক আকৌ না দিনক দিনা মই খিনাই আছোঁ চ' লেটছ গ' আমি যাওঁ এতিয়া খাদ্য মেলালৈ ত' আমি আহি জব মেলা চৰি ভুল হৈ গ'ল কি জব মেলা নহয় খাদ্য মেলা মানে এইকেইদিন চলি আছে লখিমপুৰ আৰু চৰি লখিমপুৰ তেজপুৰত আহিছোঁ গুৱাহাটীত পেলাই জব মেলা চলি আছে না তো মুখত এনি টাইম জব মেলা কৰোঁতে আজি খাদ্য মেলাকো জব মেলা কৰি পেলালোঁ জব মেলা আমি ঠগাইছোঁ ই সঁচাকৈ বলি আহিছে বেয়া যাব চ' দেখাম আহি পালোঁ আমি বহুত বাহিৰত বেলেগ কিবা বিশেষ কাৰণত থেকে যাব লগা হৈছে গতিকে যিসকল বাইদেউ এতিয়ালৈকে দেখুওৱা নাই নাম ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে ইয়াতে চিকটে নেকি গাহৰি সানি আনিছে খাব আহি আছোঁ কৰি লওঁ
দোকানবোৰ কিন্তু ৰাউণ্ড কৰিব দিছে পূৰা ভাল লাগিছে পূৰা ধুনীয়া ভাল লাগিছে। খাবি নেকি? কিবা কিনিবি নেকি তহঁতে? ইয়াৰ পিছত আমি আৰম্ভ কৰিম আমাৰ মহিলাসকলৰ হা? পুখুৰীৰ পাৰ প্ৰতিযোগিতা। যিসকল মহিলাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম বুলি ভাবিছে বহুতে বস্তু ওলাইছে কিন্তু কিনিব পইচাহে নাই। এই ট্ৰেডিশ্যনেল ড্ৰেছবিলাক কিন্তু ভাল লাগে। সুধি চাম ডিজাইন আনি মেলি বাজেট। বিষয় ভাষাবিলাক কিয় যে ইউজ কৰে তেতিয়া? আহি গ'ল পেটলাই। চ' জব এইটো খাদ্য মেলা ঘূৰি থাকোঁতে আমি পেটলাক লগ পাই গ'লোঁ। পেটলা আহি গ'ল। তই ক এইটো ঠিক আছে? এইটো ঠিক থাকিব। এইটো আজি লৈছে দে। হেপী খ্ৰীষ্টমাছ। মজা। আমি 5জন আহি আছিলোঁ, লগতে আৰু এজন এড হৈ গ'ল সঞ্জয় দাস। ভাল ভাল না? তো অলপ ঘূৰোঁ আৰু চাওঁ পইচাটো প্লেনিং কৰি অহা নাছিলোঁ আৰু পূৰা গাহৰি পূৰা কিবা কিবি আছে। গাহৰি খুৱাবহি মোক। চাকৰি কৰে মানে কৰি দে। তো পুখুৰী পাৰ চাওঁ কি প্ৰতিযোগিতা চলাই নিবৰ কিবা কিবি কিনিব লাগিব। বাবে চাওঁ কি কিনিব পাৰোঁ। অনিতা পইচা কিন্তু লগত নানিলোঁ সুমিতা বাইদেউ, আৰু ভবা নাছিলোঁ যে হ'ব। পইচাটো ঘৰত থৈ আহিছোঁ। শেৱালী বাইদেউ, চাওঁ কি হয়। তো চাব যদি কিবা কিনো দেখাম আৰু। অঞ্জলি বাইদেউ, তো আমি এইটো ল'ব আহিছিলোঁ আৰু ইমান দাম। দাম হিচাপত ঠিকে আছে কিন্তু আমাৰ বাজেটত নিমিলে আৰু 350। যিটো আমি পইচা লৈ নানিলোঁ ন সেইকাৰণে। হিমাদ্ৰী বাইদেউ, বিউটি বাইদেউ, মঞ্জুলা বাইদেউ, পিংকলা বাইদেউ। এতিয়া মোক ক'ত দৰাৰ কাপোৰ ল'ব দি থাকে, যিসকলে বিয়া পাতাৰ কথা কৈ থাকে এইবিলাক পাগলকেইটা। চিধাকে এইটো ল'ব পাৰি, ৰাউণ্ড হ'ব নালাগে, চিধাকে এটা লাগিব। ভাল লাগিছে ভাল লাগিছে। লাগিছে বিয়া বিয়া গগনা বহুত কৃতজ্ঞ BMMU চন্দ্ৰপুৰৰ আৰু তাত পাৰ পানী কৃতজ্ঞতা কি হৈছে তেখেতক আমাৰ ফিল্ডৰ মাজলৈ আনিবৰ বাবে গীতিমা বাক অনুৰোধ জনালোঁ। ফাইনেলি এটাত 100 টকাকৈ তো আমি দুটা ল'লোঁ আৰু বৈ যাম। আই নাই বহোৱা আৰু হাৰলং খাবি নি? হৰলাং না হৰলাং কয় ন? হৰলাং। চ' আমি গাহৰি খাব ৰেডি হৈছোঁ। একো নাই বেয়া পাব এতিয়া। চ' আমি হৰলাং গাহৰি খাওঁ আমি গাহৰি। অৰ্ডাৰ কৰি দিলোঁ। তো এটা মানে সেই ষ্টিকত যিটো লগোৱা আছে সেইটোৱে 100 টকাকৈ। তো 2 পিচ দুটা অৰ্ডাৰ কৰিলোঁ আৰু অলপ অলপ নিচা লাগে। তো খালি মই ভবা নাছিলোঁ তো নিচা লাগে বুলি শুনিলোঁ। চ' নাখাওঁ কাৰণ নিচা লাগিলে বেয়া কথা হ'ব। চ' অকল গাহৰি মাংস খাওঁ আজি। এতিয়া বনাই আছে, ৰখি আছে। এই গোটেই এই ভাপত হেৰি কৰা নহয়, ভাপত হেৰি কৰিছে। এইটো বইল কৰি লৈছোঁ, তাৰপৰা জুইত দিছোঁ। অঁ বুজি পাইছে? ডেমো দি দিছোঁ, সকলোৱে বুজি পাইছে। এতিয়া আমি যেনেকৈ কওঁ তেনেকৈ কৰোঁ। চেলিং কেনেকুৱা আজি হৈছেনে? নাই হেৰি হ'ল আজি আহোঁতে অঁ কেইটামান বজাত আহিছে আপোনালোকে? 1:30মান লাগিছে। অঁ ঠিক আছে। দুটা আছে নে ইয়াতে? সিহঁতলৈ খাব নোৱাৰে দে। এই দুটাই কাৰাকাৰি কৰি খাই পেলাই কৈছে আৰু এক্সট্ৰা সি চেলকি আছে। অঁ বাপা তো হ'ব ইয়াক খাৱাৰ পিছত এনেকুৱা কৰিব নাপায়। তো দাম আছিল 200 টকা, মই 25 টকা দিম কাৰণ মই কমকৈ খাইছোঁ। আৰু তেওঁ আমাৰ দাদা বাকী পইচা ই দিব আৰু 50 টকা দিব, বাকী 125 টকা দিব। তো কথা শেষ, মই 25 টকা দি আছোঁ। তো লেটছ গ'। খাই মজা লাগিলে কিন্তু, খাই পোৱা নাছিলোঁ লাইফত, তাৰ ফাৰ্ষ্ট টাইম খালোঁ। প্ৰথম মোবাইলত একদম চাৰ্জ শেষ আৰু পাৱাৰ বেংকটোত চাৰ্জ লগাই দিছোঁ আৰু শ্যামলৰ মোবাইল মই বাকীখিনি হেৰি কৰিলোঁ আৰু ওলাই আহিলোঁ আমি। এত দেৰি হৈছে আৰু লাহে লাহে এতিয়া সন্ধিয়া হৈছে। তো টাইম হৈ গ'ল এতিয়া, টাইম হৈ গ'ল 4:09।
টাইম হ'ল 4টা ন এতিয়া আমি যাওঁ আৰু ইয়াতে ভিতৰত একো নাখালে আমি গাহৰি খালোঁ মজা চ' এতিয়া আৰু এটক থ'ব যাম অলপ দূৰলৈকে তাৰপিছত ঘৰলৈকে যাম চাইকেলখন লৈ আৰু পদুমত যাম আজি চাগে আৰু প্লেনিং আছে ৰাতি চ' চাই থাকিব ভিডিঅ'টো আগলৈকে কেনেকুৱা লাগিছে আজিৰ দিনটো একদম তাই লগৰকেইটা গুচি গ'ল আৰু মই গুচি আহিলোঁ বাৰু দুইটা এতিয়া চাওকচোন যাম তো তাৰপৰা খ্ৰীষ্টমাছ খাই আহি গ'লোঁ আজি আৰু এই বাৰ্থডে খাবৰ কাৰণে তো আমাৰ প্ৰকাশ বাৰ্থডে তো এতিয়া কেক চেক ৰেডি তো দিস ইজ বাৰ্থডে বয় তো এতিয়া আমি বক্সেছ পুৰা ৰেডি এতিয়া পাৰ্টি হ'ব লাইক আৰু তো অলপ পাৰ্টি চাৰ্টি কৰি লওঁ তাৰপিছত দেখা ডান্স চান্স কৰিম পুৰা এনজয় ফাইনেলি আমি ৰুম আহি পালোঁ পাৰদেশত দেখাই আৰু দিনটো আজি ঘূৰোঁতে গ'ল ইফালে খ্ৰীষ্টমাছ খালোঁ আৰু কিবা কিবি ইফালে যিমান দেখাই পাইছে আপোনালোকে চ' টোপনিও লাগিছে বহুত আৰু ভিডিঅ'টো চাগে বহুত দীঘল হৈ গ'ল চ' যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব চ' এতিয়া 11:30 বাজি গ'ল চ' গুড নাইট